নমস্কাৰ, হিৰক জ্যোতি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে এটা ভিডিঅ'ৰ মাধ্যমেৰে প্ৰাচীন ভাৰতৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰা হৈছে আৰু আজি তাৰ লগত জড়িত অৰ্থাৎ প্ৰাচীন ভাৰতৰ লগত জড়িত আন কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰিবলৈ ওলাইছোঁ। সেয়েহে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ কুৱেশ্যনটো হৈছে অশোকৰ শিলালিপি আৰু তাম্ৰলিপিসমূহ কি ভাষাত লিখা হৈছিল? এনচাৰটো হৈছে প্ৰাকৃত ভাষাত অশোকৰ শিলালিপিসমূহ লিখা হৈছিল। ২ নম্বৰ কুৱেশ্যনটো হ'ল কোন ৰাজবংশই শকাব্দৰ প্ৰচলন কৰিছিল? এনচাৰটো হৈছে কনিষ্ক ৰাজবংশই শকাব্দৰ প্ৰচলন কৰিছিল। ৩ নম্বৰ কুৱেশ্যনটো হ'ল কনিষ্ক কোনটো বংশৰ লোক আছিল? এনচাৰটো হৈছে কনিষ্ক কুষাণ বংশৰ লোক আছিল। ৪ নম্বৰ কুৱেশ্যনটো হ'ল সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি? এনচাৰটো হৈছে সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম হ'ল সমুদ্ৰগুপ্ত। ৫ নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? সমুদ্ৰগুপ্তকে ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। ৬ নম্বৰ কুৱেশ্যনটো হ'ল ভাৰত বুৰঞ্জীত কোনটো যুগক সোণালী যুগ আখ্যা দিয়া হয়? এনচাৰটো হৈছে গুপ্ত যুগক সোণালী যুগ আখ্যা দিয়া হয়। ৭ নম্বৰ কুৱেশ্যনটো হ'ল গুপ্ত যুগৰ বিখ্যাত গুহাচিত্ৰৰ নাম কি? এনচাৰটো হৈছে গুপ্ত যুগৰ বিখ্যাত গুহাচিত্ৰটোৰ নাম হ'ল অজন্তা গুহাচিত্ৰ। ৮ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো কি? এনচাৰটো হৈছে মৌৰ্য বংশ হৈছে ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো। ৯ নম্বৰ কুৱেশ্যনটো হৈছে বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? এনচাৰটো হৈছে দ্বিতীয় চন্দ্ৰগুপ্তই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল। ১০ নম্বৰ কুৱেশ্যনটো হ'ল চীন দেশৰ কোনজন পৰিব্ৰাজকে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? এনচাৰটো হৈছে হিউৱেন চাঙে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল। ১১ নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয় বিশ্বৰ প্ৰথম আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়? এনচাৰটো হ'ল নালন্দা বিশ্ববিদ্যালয়ক ভাৰতৰ প্ৰথম আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়। ১২ নম্বৰ কুৱেশ্যনটো হৈছে ভাৰত বুৰঞ্জীত কোন যুগক হিন্দু নৱজাগৰণ বুলি কোৱা হয়? এনচাৰটো হৈছে গুপ্ত যুগক হিন্দু নৱজাগৰণ বুলি কোৱা হয়। ১৩ নম্বৰ কুৱেশ্যনটো হ'ল পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰটো হৈছে সিমহা আৰু বিষ্ণু পল্লৱ বংশৰ প্ৰতিষ্ঠাপক আছিল। ১৪ নম্বৰ কুৱেশ্যনটো হ'ল পাল বংশৰ প্ৰতিষ্ঠাপক কোন? এনচাৰটো হৈছে ৰজা গোপাল হ'ল পাল বংশৰ প্ৰতিষ্ঠাপক।